নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। আজি আমাৰ ছুটি আছে অফিচ, সেইকাৰণে ঘৰতে আছোঁহি। সেইকাৰণে ভাবিলোঁ আমাৰ গাঁৱৰ কিনাৰেদি এখন নৈ বৈ গৈছে, দিৰৈ নৈ। তাতে আজি লগৰ কেইটামানে মাছ মাৰি আছে। ঘৰত থাকি এনেই আছোঁ যেতিয়া ভাবিলোঁ আপোনালোকক মাছ মৰাকৈ দেখাওঁ। এতিয়া গৈ আছোঁ মাছ মৰা জেগালৈ, হাবিয়ে ফাইনেলি আহি পালোহি জেগাডোখৰ। ৰাস্তাই বিচাৰিবলৈ টান, বহুত দিন অহা নাই। এনেকৈ মাছ মৰা পদ্ধতিটোক আমি টোপজেং মৰা বুলি কওঁ। আপোনালোকৰ অঞ্চলত এইটোক কি বুলি কয় আপোনালোকে কমেণ্টত জনাব। যিহেতু মই আজি আহি অলপ দেৰিকৈ উপস্থিত হ'লোহি, গতিকে মই গোটেইখিনি প্ৰচিডিউৰ আপোনালোকক দেখাবলৈ সম্ভৱ নহ'ল। আন এটা ভিডিঅ'ত মই আপোনালোকক এই গোটেই প্ৰচিডিউৰখিনি দেখাবলৈ ট্ৰাই কৰিম। নামত বোৱালি 50 গ্ৰামলৈকে আছে সেইদিনা। পাহৰ সেই নেটতে লাগি আছে। ইয়াত খুচৰি দিলে এইবাৰ তই এইডোখৰ মাৰিছা ননকা, এইডোখৰত বেছি বোকা, এইডোখৰত সেনেকৈ খুচৰি দিলে এইফালে যাবগৈ। জালখন ডাঙৰনে হ'ব থাকিল হ'ব। লেক্সা জালখন লাগিব খাই বোৱালি সেইকেইটা নামতহে আৰু কাম নাই। 1 কেজি মান হয় কিন্তু কামেই বনিলে। মাছৰ পৰা আহি ঘৰ পাই গ'লোহি আৰু মই এই ডাঙৰ বামীজনী ঘৰত খাবলৈ বুলি কিনি আনিলোঁ। এজনী ধৰি দিয়া, এইজনী ঘৰত খাবলৈ কিনি আনিলোঁ। তাৰপৰা এইখিনি মোক ভাগত দিছে, জাল চফা কৰি দিয়া। সেয়াই আৰু এতিয়া মাছৰ পৰা আহি খোৱাহে কথা আৰু এতিয়া। এইজনী বামীজনী প্ৰায় 3 পোৱামান হৈছিলে ওজন। খাবি নাই? খাবি নাই আকৌ? বেটা তুমি কোনজনী খাবা? ৰৌ পোৱালি নহয়, মালি, মালি মাছ। এইটো বামী, কুচিয়া নহয়। তেনেহ'লে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ নিশ্চয় কৰিব।